প্ৰিয় বন্ধু বান্ধৱীসকল জয় জয়তে ইউটিউব চেনেল জিকে অসমীয়া ৱৰ্ল্ড লৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন সংখ্যা 1, কোনখন চহৰক জ্ঞানৰ চহৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিহাৰৰ নালন্দা চহৰ। প্ৰশ্ন সংখ্যা 2, কোনখন চহৰক ভাৰতৰ ষ্টীল কেপিটেল বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ছত্তীশগড়ৰ ভিলাই চহৰ। প্ৰশ্ন সংখ্যা 3, কোনখন চহৰক ভাৰতৰ শক্তি কেন্দ্ৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল ছত্তীশগড়ৰ কোৰবা চহৰ। প্ৰশ্ন সংখ্যা 4, ভাৰতৰ কোনখন চহৰক ৰেলীৰ চহৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল নতুন দিল্লী, যি ভাৰতৰ ৰাজধানী। প্ৰশ্ন সংখ্যা 5, কোনটো ঠাইক ভাৰতৰ ছুইজাৰলেণ্ড বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল কাশ্মীৰ। প্ৰশ্ন সংখ্যা 6, কোনখন চহৰক ভাৰতৰ কয়লাৰ ৰাজধানী বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঝাৰখণ্ডৰ ধনবাদ। প্ৰশ্ন সংখ্যা 7, কোনখন চহৰক ভাৰতৰ ৰাজপ্ৰসাদৰ চহৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কৰ্ণাটকৰ মহীশূৰ। প্ৰশ্ন সংখ্যা 8, কোনখন চহৰক মন্দিৰ নগৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মধ্যপ্ৰদেশৰ উজ্জয়িনী। প্ৰশ্ন সংখ্যা 9, কোনখন চহৰক ভাৰতৰ মদৰ ৰাজধানী বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মহাৰাষ্ট্ৰৰ নাছিক। প্ৰশ্ন সংখ্যা 10, ভাৰতৰ কোনখন চহৰক জলপ্ৰপাতৰ চহৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল উৰিষ্যাৰ দেওগড়। প্ৰশ্ন সংখ্যা 11, কোনখন চহৰক দক্ষিণ ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল তামিলনাডুৰ চেন্নাই। প্ৰশ্ন সংখ্যা 12, কোনখন চহৰক পৃথিৱীৰ চামৰাৰ চহৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল উত্তৰ প্ৰদেশৰ কানপুৰ। প্ৰশ্ন সংখ্যা 13, কোনখন চহৰক কলা হীৰাৰ দেশ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল পশ্চিমবংগৰ আসানসোল। প্ৰশ্ন সংখ্যা 14, কোনখন চহৰক ভাৰতৰ স্বাস্থ্য সেৱাৰ ৰাজধানী বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তামিলনাডুৰ চেন্নাই। প্ৰশ্ন সংখ্যা 15, ভাৰতৰ কোনখন চহৰক আনন্দৰ চহৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পশ্চিমবংগৰ কলকাতা। প্ৰশ্ন সংখ্যা 16, ভাৰতৰ কোনখন চহৰক উৎসৱৰ চহৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তামিলনাডুৰ মাদুৰাই। প্ৰশ্ন সংখ্যা 17, ভাৰতৰ কোনখন চহৰক ভাৰতৰ আমৰ চহৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পশ্চিমবংগৰ মালদা চহৰক। আপুনি যদি মোৰ ইউটিউব চেনেল জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।